আপোনালোকে গান লগত এইটো শুনিব কেনেকে বজায় আৰু চকুটো মন মুখটো চাব লাগিব আৰু নহলে এইটো নহব কেনেকে জানিব ন ইয়াৰ কাৰণে ইহঁতে কৈছে খোলাপুৰ নহয় খাওবলা আছে কৈছে খাওবলাহে কৈছিল ঘৰতে তাৰপিছত নাই ইয়াত আকৌ সুধিছে সোধাৰ পিছতে ইয়াতে আহিব পাৰিছে আমি এই নহলে জাগাটো শ্ৰীনগৰ নামটো শ্ৰী আৰু নগৰটো কিবা শ্ৰীটো হ'ল এই আগত লিখা নামটো হ'ল নগৰ নগৰ মুৰ্মু শ্ৰী নগৰ মুৰ্মু এতিয়া মই দুটামান আপোনাৰ লগত আনন্দ কৰি যাম এটা ভাবিছো ডাকা যাম কেটা ডাকা যাম বাং ভাঙতে বনাই আছে কেটাব নাই নাখাব আৰু এতিয়া বনাই আছে তাৰমানে কিছুমানতো মই এই চতালটো নাজানো মোৰ লগৰে হলে ভাল জানে আৰু ইয়াৰ পৰা মই এটা দুটাটো অলপ শিকি ললো এটাটো হ'ল টাকা জুম এইবিলাকতো শিকি ললো আৰু তথাপি মই এতিয়া কিবাটো ক'ব নোৱাৰো মই এটা দুটা বড়ো ভাষাতে কৈ যাম আৰু অসমীয়াটো কৈ যাব আগতে এই এৰিয়াত জংগল আছিল মই ইয়াতে আহিছিল আগতে জংগলত মই জন্ম হোৱা আগতে ইয়াতে জংগল আছিল আৰু মই ইয়াতে আহিছিল ইয়াত আহি কিনি মই এনেকা দেখা পাইছে এজন মানুহ আছিল চতাল মানুহ বহুত ডাঙৰ আছিল আৰু মানুহটো চাপৰ আছিল বহুত চালাক মানুহ আছিল এই গামছা পিন্ধি কিনি এনেকা এই যে আপোনালোকৰ কিবা গামছাটো এই কি কয় এইটো তেল এই কি কয় এইটো নেচটো অলপ কিবা লয় ন এনেকা আখৰ গৈছিল আৰু এটা এনেকা মানুহটো মই দেখা পাই ময়ো আহিছে মোৰ লগত এই আমেৰিকান মানুহ আহিছিল এই জাগাটো কোনো কিবা নাজানে এই ইংলিছ নাজানে কিন্তু সেইটো অলপ ঘড়ীও পিন্ধিছে আৰু হাতৰ ৰেডিঅ' আছিল এনেকা দেখা পালে বহুত মানুহতো সি জানা মানুহ এনেকা ভাবিছিল আগতে যেতিয়া সি ঘূৰি ঘূৰি আহিছে ময়ো এই আমেৰিকাৰ মানুহটো লৈ আহিছে ইয়াতে অলপ মই সুধিছিল আৰু আপোনাৰ এই চতাল মাজতে কোনোবা ইংলিছ অলপ জানা আছে নেকি মই জানে কৈছে আৰু কিন্তু অসমীয়াতে ক'ব দেই সি ইংলিছ ক'ব আপুনি অসমীয়াতে কৈ দিব যেন বড়ো জানে এই নেপালীও জানে এনেকা কৈছে সময় যেতিয়া আমেৰিকাৰ মানুহটো এনেকা কৈছে হেল্ল' এই চতাল মানুহটো কৈছে আৰু আপুনি কিমান দূৰত আছে আই এম ভেৰি ভেৰি হেপি আমাৰ চতাল মানুহ আৰু বড়ো মানুহ বহুত দেৰি খায় কৈছে আৰু তাৰমানে সি নিজেও ইংলিছ নাজানে আৰু এই ইংলিছ কোৱাটো নাজানে তাৰপিছত মানুহবিলাক অলপ চলপ হাঁহিছে হাঁহাৰ পিছতে কৈছে আৰু এই কিবা ইংলিছ মেনটো হৈছে কিয় হয় মইতো ইমান ভালে কথা কৈছিল তাৰপিছত যীশুখ্ৰীষ্টৰ কথা ক'ব লৈছে হয় Jesus Christ is the world, light of all the world. কৈছে তাৰমানে যীশু খ্ৰীষ্টই এই কিবা সংসাৰত পোহৰ কৈছিল আৰু কিন্তু সি কি কৰিলে আমাৰ যীশু খ্ৰীষ্টৰ নিচিনা টৰ্চ লাইট নাই কৈছে আৰু তাৰমানে লাইট কোৱাৰ লগে লগে সেই টৰ্চ লাইটটো সেই মনত পৰিছে
আমাৰ যীশু খ্ৰীষ্টৰ নিচিনা টৰ্চ লাইট নাই এনেকা কৈছে আৰু বহুত বিভিন্ন কথাটো কৈছিল আমাৰ প্ৰগ্ৰামটো বহুত দীঘল আছিলতো ইয়াৰ কাৰণে ইয়াতে কি কৈছে এইটো ৰাখিছোঁ আপোনাৰ এফালে অতিথি আহিলে নাহে বৰদিন বা কিবা কিবি প্ৰগ্ৰামত আহে ন আমাৰ ফালেও আহে আৰু আগত মানুহবিলাক এই লম্পেণ্টবিলাকতো ইমান ভাল পিন্ধিব নাজানিছিল আৰু মাইকো নাছিল